Hey guys, আজি আমি আকৌ কথা পাতিবলৈ গৈ আছো অসমৰ চিৰিয়াখানাত থকা চানা হাতীটোৰ বিষয়ে। এটা ঘুষা মাৰিল নহয়। নহয় বাইদেউ নহয় মোৰ ভুল হৈ গ'ল মানে। আপোনাৰ নামটো পাহৰি গৈছো মানে। আপোনাৰ নামটো কি আছিল? পূৰ্বালী গগৈ বহুত দিনৰ বিৰতিৰ পাছত আহিলো বুলি ক'লেও মিছা নহ'ব চাগে। হয় বাইদেউ, আপুনি বহুত দিনৰ মূৰত আমাৰ মাজলৈ আহিলে জংগলৰ মাজৰ পৰা। বাইদেউ আপোনাক এটা কথা সুধো, আপুনি যে ইমান দিন জংগলৰ মাজত জন্তুবিলাকৰ লগত থাকিলে তাত বাৰু কি শিকিলে? গাড়ীত চুমা খোৱা, পেট ওলোৱা, বাথৰুমত গা ধোৱা। আপুনি বাইদেউ বহুত নজনা কথা শিকিলে জন্তুবিলাকৰ লগত থাকি। আপুনি আগতে নদীত গা ধুইছিলে ন, এতিয়া আপুনি ক'ত গা ধুৱে বাইদেউ? বাথৰুমত গা ধোৱা। ইয়াৰ মাজতে এটা কথা কৈ লওঁ, লাইক এটা কৰি দিয়া, কমেণ্ট এটা কৰি দিয়া, তেতিয়া মই গম পাম যে আপুনি মোৰ ভিডিঅ'টো চাইছে। আৰু শ্বেয়াৰটোৰ কথা নকব বাৰু, আপোনাৰ নিজা কথা। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আপুনি কিন্তু ভাবিলৈ গৈ খুব ভাল কাম কৰিলে, জন্তুবিলাকৰ পৰা নজনা কথা বহুত শিকিলে। সেইবোৰ বাৰু বাদ দিলোঁ, সেইবোৰ আপোনাৰ কথা, যি কৰে ইচ্ছা আপোনাৰ কথা। বাইদেউ আজি যে আপুনি আহিলে কোনটো ৰোষ্টাৰৰ লগত লাগিম বুলি আহিলে, আৰু আপুনি কিমান বেয়া কথা শিকি আহিলে আমাৰ আগত ক'বলৈ? কোনো ৰোষ্টাৰলৈ কথালৈ অহা নাই, কোনো বেয়া কথা ক'বলৈ, মোৰ ৰোষ্টিং বনাবলৈ মন নাযায়। আপুনি কি বেয়া কথা নকয়, তেতিয়াহ'লে কিয় আহিলে আপুনি? কিন্তু এনেকুৱা মক্কেলামি কিছুমান দেখি গৈ আছো নহয়, মোৰ মানে টেমা চুটি গৈছে, বাহিৰ হৈ গৈছে মানে। কি আপোনাৰ টেমাটো কি হৈ গৈছে? টেমা চুটি গৈছে, বাহিৰ হৈ গৈছে মানে। মানে মই এটা কথা বুজি নাপালো, আপোনাৰ টেমাটো মানে কিয় চুটি গ'ল, অকমান বুজা ক'ব নেকি? নোৱাৰিলো, কাৰণ ময়ো মানে মানে কি মানে এইবোৰ চাই মোৰ মানে বিৰক্তিগত লাগি গৈছে চকুকেইটাত, মোৰ মাথাত মানে। मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है হয় বাইদেউ হয় আপুনি কৈ যাওক বাৰু, কৈ যাওক। মানে উঠি গৈছে মোক খঙত, মই সেইকাৰণে আহিলো। এনেকুৱা অৱস্থা হৈ গৈছিল আপোনাৰ জংগলৰ মাজত, সেইকাৰণে মানে আজি আহি গলা ন? বাৰু বাইদেউ যি কি নহওক বাৰু, আপুনি যে কভাৰ চং বনাইছিলে দাদাজনৰ লগত, দাদাজনৰ নামটো কি আছিল বাৰু? তেখেতৰ নাম হ'ল জেজ। তেখেত আপোনাৰ নিজা দাদা আছিলে ন? চিনাকি দিছিলো, এতিয়া মোৰ নিজকে তেখেতৰ চিজ বুলি চিনাকি দিবলৈ ঘিণ লাগি। কিয় তেনেকুৱা হ'ল বাৰু? নিজৰ ওপৰত ঘৃণা উপজিছে, মই নিজকে ঘিণ কৰোঁ তেখেতৰ চিজ বুলি মোক নিজকে পৰিচয় দিবলৈ ঘিণ লাগে। জেজ বি মোৰ তাৰ লগত কোনো সম্পৰ্ক নাই, চব শেষ, কোনো চিজ নহয়, মই তাৰ কোনো একো সম্পৰ্ক নালাগো। তাৰ নিচিনা এটা মোৰ দাদা মোক মানে কি জেজ বিকটো আপুনি নিজা দাদা বুলিয়ে ভাবিছিলে, কিন্তু আপুনি তেখেতক আজি কিয় তেনেকৈ পালে? তেখেতে আপোনাক কৰিলে কি? তেখেতে ইমান অশ্লীল ভিডিঅ' বনাই। অশ্লীল ভিডিঅ' বনাই তেখেতে, আপুনি নবনাই ন? যি কি নহওক বাৰু, কৈ যাওক আপুনি সুন্দৰভাৱে কৈ যাওক। মানে এনেকুৱা বেয়া হেৰি, আৰু তাতে মানে কি মানে যাকে তাকে মিছা কথা এটা সীমা থাকে। সীমা থাকে বাৰু, মিছা কথা এটাৰ সীমা থাকে, সেইটো বাৰু হয়। বাইদেউ আপুনি যে ভিডিঅ' বনাইছিলে, জেএছবিদাৰ পৰা কিবা পাৰ্মিশ্যন লৈ ভিডিঅ' বনাইছিলে নেকি? তেখেতৰ পৰা পাৰ্মিশ্যন লৈ বোলে ভিডিঅ' বনাই। কিয় আপুনি পাৰ্মিশ্যন লৈ ভিডিঅ' নবনায়? তেখেতৰ পৰা পাৰ্মিশ্যন লৈ বোলে ভিডিঅ' বনাই। আৰে তাৰ নিচিনা ফকতীয়া এটাৰ পৰা কোনে পাৰ্মিশ্যন ল'ব? বাইদেউ আপোনাৰ দাদাৰ ওপৰত আজি বহুত খং উঠিছে, কিন্তু আপুনি বেয়া ভাষা ইউজ কৰা নাই, কি কাৰণ? ভাল হ'ব খুজিছো, সেইকাৰণে বেয়া কথা কোৱা নাই, নহ'লে কি ক'লোহেঁতেন তোক ঠিক নাই। বাইদেউ আপোনাক মানিছো, কিন্তু আপুনি বেয়াৰ পৰা ভাল হ'ব বিচাৰিছে। আজিকালি কি মানে মানুহে ভালৰ পৰা বেয়াৰ ফালে যাবলৈহে বিচাৰে, কিন্তু আপুনি বেয়াৰ পৰা ভাল হ'ব বিচাৰিছে। লাষ্টত মই বুজি পালোঁ, কথাখিনি মই বুজি পালোঁ, আৰু আপোনালোকক মানে সেইখিনিয়ে ক'বলৈ। আপুনি যে জেএছবিৰ স্বভাৱৰ কথা বুজি পালে, তাৰ কাৰণে মোৰ ফালৰ পৰা আপোনাক গোটেই কাজিৰঙাখন উপহাৰ হিচাপে দি দিছোঁ। তাত গৈ আপুনি গোটেই জীৱন কটাব। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিবা। চেনেলটো নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। তেন্তে আজিলৈকে এৰিলোঁ, বাই।